এই আমি মৰিগাঁৱৰ পৰা চনকা অভিমুখে যাত্ৰা কৰিলোঁ। বলক যাওঁ, আমি কি দেখোঁ কি নেদেখোঁ, ক'ত কি আছে ক'ত কি নাই সকলোবোৰ আপোনালোকক ক'বলৈ চেষ্টা কৰিম। বলকচোন যাওঁ। এই আপোনালোকে দেখিবলৈ পাইছে আমাৰ চাৰণ বিল, অসম বিখ্যাত নাও খেল ইয়াতে হয়। আপোনালোকে জানেই চাগে নিশ্চয়, আমাৰ এই অসম বিখ্যাত নাও খেল ইয়াতেই হয়। বলক গৈ থাকোঁ আৰু ক'ৰ পাওঁগৈ ক'ৰ নাপাওঁগৈ চাওক আপোনালোকে। জীৱনৰে ভৰা এই কোলা লখুৱা বহু পক্ষী চাৰণবিল মানে গাড়ী চলাই আছে ন, মানে ইমান ভালকে ফটো দিব পৰা নাই, তথাপিও ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চাব তেতিয়াহে বুজিব কেনেকৈ কি হ'ল কি নহ'ল, কেনেকুৱা চনকা কেনেকুৱা কি। আপুনি যদি গৈ পোৱা নাই নিশ্চয় ইয়াতে চাওক, এবাৰ যাওক, তাত গৈ এবাৰ আপুনি আহক, এবাৰ তাত গৈ আপোনাৰ মনোমোহা পৰিৱেশটো চাই লওক কেনেকুৱা কি হয়। বলক গৈ থাকোঁ আৰু ক'ব পাৰোঁগৈ। এয়া মোৰ ফ্ৰেণ্ড, আমি এইকেইটাই গৈছিলোঁ, আৰু এখন গাড়ীৰ পিছত এইখন আহি আছে। এয়া আমি গোটেইকেইটা আহিছোঁ, যাওঁ কি হয় চাওঁগৈ। আমি এনেকৈ ক'ৰ পাওঁগৈ, কিমান দেৰিকৈ পাওঁগৈ, কিমান কি হয় সকলোবোৰ আপোনালোকক জনাম। বলক ফাইনেলি আমি আমি জাৰগাঁও পালোঁ। আহি চাওক আপুনি জাৰগাঁও মছজিদৰ গেটটো চাওক, আমেজিং গেট কৈছোঁ, আমেজিং। আমি জাৰগাঁও বজাৰখন নেদেখালোঁ, মানুহ আছিল বহুত, কিবা ফুটা হৈ আছিলে। চ' আমি এয়া মায়াং আৰু সোমাইছোঁ। আহি মায়াং এয়া গৈছোঁ আৰু মায়াং সোমালোঁ। এই দলঙৰ আপুনি ইয়াৰ পৰাই দৃশ্য চাওক, প্ৰাকৃতিক দৃশ্য চাওক, কি মনোমোহা দৃশ্য। ইয়াৰ পৰাই আৰম্ভ হয় বুলি ক'লেও ভুল নহয়, ইয়াৰ পৰাই চাই যাওক কি ভাল লগা ঠাই। এয়া মায়াং পালোহি, বৰ্তমান মায়ঙৰ বজাৰৰ দৃশ্য। আমি ফাইনেলি বজাৰ বেছি শ্বুট নকৰিলোঁ আৰু আপোনালোকে এয়া চাওক পবিতৰাৰ দৃশ্য। গৈ থাকোঁতে আপোনালোকে দেখিব পবিতৰা কেনেকুৱা ইয়াত বনৰীয়া ম'হ আহে, বনৰীয়া হাতী আহে, ইয়াত ঘাঁহ খায়, বিভিন্ন ধৰণৰ চৰাই চিৰিকটি ঘাঁহ খায় ইয়াত থাকে। এই গৰুবিলাক দেখক, বনৰীয়া গৰু আহে ইয়াত, বহুত বিভিন্ন ধৰণৰ জন্তু পোৱা যায় পবিতৰাত। বলক চাই থাকক, আমি আগলৈ দেখাবলৈ চেষ্টা কৰিম। বলক চাই থাকক। ভিডিঅ'টো ভাল পালে লাইক কৰিব, আৰু যদি আমাৰ চেনেলত নতুনকৈ আহিছে এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো বজাই দিব, সেইটো নাপাহৰিব। সেইটোৱেই মেইন আৰু। বলক আমি যাওঁ। আমি ইয়াৰ পৰাই দেখিছোঁ বিভিন্ন ধৰণৰ পৰ্যটক আহিছে, বিভিন্ন দূৰৰ পৰা আহিছে চাবলৈ, বিভিন্ন ঠাইৰ পৰা আহিছে। বলক আমি চাওঁ, গৈ থাকোঁ। অ'কে আমি আহি ফাইনেলি পালোঁ। আগৰ দলংখন নতুনকৈ বনাই আছিল, চ' আমাক সেইটো কাৰণে বেলেগ এটা ৰাস্তাৰে সোমোৱাই দিলে। অলপ ঘূৰি যাব লাগিব, কিমান দূৰ ঘূৰিব লাগিব আমি বৰ্তমান দেখাগৈ নাই, কিন্তু আমি দেখিছোঁ যে লগতে সৰু ফিচাৰী এটা আছে, মাছৰ ফিচাৰী, তাৰ ইপাৰেই আছে, সৰু বেছি দূৰ নহয়, প্ৰায় 10 মিটাৰমান হ'ব। কিন্তু 10 মিটাৰ নহ'ব, প্ৰায় 20 মিটাৰমান হ'ব। এতিয়া কিমান দূৰ আমি এনেকৈ যাব লাগিব সেইটো গম পোৱা নাই, বৰ্তমান নিৰ্দিষ্ট টাৰ্ণিংটো আমি দেখাগৈ নাই। বলকচোন গৈ থাকোঁ, ক'ৰ পাওঁগৈ চাওঁ, কিমান দূৰ আৰু এনেকৈ ইমান বেয়া ৰাস্তা, গোটেই ধূলি বালিৰে পোত খাই গৈছে, আমাৰ চোলা তোলা মাস্ক অৱস্থা নাইকিয়া হৈ গৈছে। বলক যাওঁ, ক'ত পাওঁগৈ আৰু গৈ থাকোঁ আৰু। কিমান দূৰত আছে টাৰ্ণিং, আমি প্ৰায় এনেকৈ ½ কিলোমিটাৰমান আহি গ'লোঁ। কিমান দূৰ ক'ত টাৰ্ণিংটো আছে যাওঁ, বলকচোন। ফাইনেলি আমি আহি আছোঁ, এয়া পাইছোঁ আহি আৰু। এই আমাক বাটত ৰখালে, টিকেট কাটিব বোলে, প্ৰতিটো টিকেটত
এখন বাইকত আপোনাৰ কাৰত কিমান নুসুধিলোঁ, এখন বাইকত আপোনাৰ 20 টকাকৈ লৈছে। আমাৰ 4খন বাইক 80 টকা গৈছে আৰু প্ৰতিখন বাইকত নিজে নিজে টিকেট কাটিছে আৰু এয়া মই টিকেটখন দেখাই দিছোঁ। অ'কে, আমি এইখন টিকেট ল'লোঁ। এইখন টিকেট চাওক, আপোনালোকক মই ফটোত ভালকৈ দেখাম আৰু বলক যাওঁ। ফাইনেলি এতিয়া বাইকত উঠি আকৌ ৰাওনা বাইকত লৈছোঁ। আমাৰ দুজন এয়া আগত গৈছে। আগতে এই গাড়ীখনে আমাক বহুত জ্বলাইছে দেই। গাড়ীখনে বহুত আমাক একদম আগত যাব নিদিয়ে, তেওঁলোকেও স্পীড নাযায়, অলপ মানে অভাৰ অসুবিধা কৰি দিছে আমাক। এইখনে হাহাকাৰ কৰিছে, মানে আগত জামো আছে, স্পীড যাব পৰা নাযায়, কিয়নো আমাকতো ছাইড দিব লাগে, তেওঁলোকে ন ছাইড দিয়া নাই। বলক যাওঁ। আপোনালোকে এই বেকগ্ৰাউণ্ডৰ দৃশ্য চাওক, মনোমোহা ঠাই এনেকুৱা। আপুনি চাওক, আপুনি নতুন যদি বাইক চলাবলৈ শিকিছে নতুনকৈ, আপুনি এই ঠাইলৈ নাহিব। চাওক, ইফালে আছে পাহাৰ, ডাঙৰ ডাঙৰ শিল, আৰু তলত আছে আপোনাৰ গাঁত। পৰিলে আপুনি সুস্থ হৈ উঠিব নোৱাৰিবই, কিয়নো আপোনাৰ হাড় ভৰি চৰি ভাগি পৰি থাকিব আপোনাৰ। আৰু এই আপটো চাওক, কেনেকুৱা বহুত অসুবিধা হয় উঠিবলৈ। নতুন বাইক যদি আপুনি নতুনকৈ শিকিছে, আপুনি কেতিয়াও ইয়ালৈ নাহিব। যদি আপোনাৰ চলাব পাৰে, আপুনি পূৰা ফিট, নিশ্চয় আহক তেতিয়া। ব'লক আমি গৈ থাকোঁ। ক'ৰ পাওঁগৈ আমি গৈ থাকোঁ আৰু ইমান দূৰত আমাৰ মেইন ঠাইখিনি আছে, গৈ থাকোঁ আৰু ব'লক। আমাৰ ইয়াৰ পৰাই আপোনাৰ কনকা প্ৰায় 2-3 কিলোমিটাৰ পৰাই ষ্টাৰ্ট হয়। বাট আমি এইখিনি মই দেখাবলৈ নেদেখালোঁ আপোনাৰ, মানে দেখালে ভিডিঅ'টো বহুত দীঘল হৈ যাব। এতিয়াই প্ৰায় দীঘল হৈছে। আৰু এইফালে চাওক, আপোনালোকে এইফালে চাওক, কি মনোমোহা ঠাই। এনেকুৱা ঠাই আৰু আপুনি ক'ত পাব এনেকুৱা ঠাই। ব'লক, এয়া আমাৰ ফ্ৰেণ্ড তেওঁলোকে কিন্তু এটা মজা লৈছে দেই। দুইটাই পূৰা গান গাই আহিছে। তেওঁলোকে কি ধুনীয়া ধুনীয়া গান গাই আহিছে, আমি শুনি পূৰা এনজয় কৰি আহিছোঁ। আৰু এইফালে চাওক, আপুনি যিমান চাব বিচাৰে আপুনি চকুৰে অনলি ইমানেই দেখিব, এনেকুৱাই দেখে। আপুনি গছ গছনি ইফালৰ পৰা একো নেদেখিব, কিয়নো আকৌ ব্ৰহ্মপুত্ৰৰ সিপাৰে বালি আছে। আমি যাবলৈ খুজিছিলোঁ, বাট আমাৰ কিছুমান সৰু সুৰা প্ৰব্লেম হৈ গ'ল, চ' যাবলৈ নোৱাৰিলোঁ সিপাৰলৈ। এনে আমি নাৱত পাৰ হ'ব লৈছিলোঁ, বাট অলপ প্ৰব্লেম হ'ল আমাৰ নাৱত পাৰ হ'বলৈ, চ' আমি নগ'লোঁ। বাৰু এনেকৈয়ে চাওক কেনেকৈ ক'ৰ পাওঁগৈ আমি, কেনেকৈ কিমান দূৰ যাওঁ। ব'লক গৈ থাকোঁ। ক'ৰ পাওঁগৈ আমি, ব'লকচোন যাওঁ। কিমান দূৰ যাব পাৰোঁ চাওঁ। ইয়াৰ পৰাই মই দেখি পাগল হৈ গৈছোঁ। আৰে ইমান ধুনীয়া ঠাই। ব'লক, ৰাস্তাটো বহুত বেয়া দেই, ইমান মানে পকা কৰিব লাগিছিল, ইমান বছৰ হ'ল তথাপিও পকা কৰা নাই। ধূলি বালি বহুত, শিলগুটি আছে ৰাস্তাটোত, মানে ইমান ঠিক ঠাই নহয়। আৰু এটা আশ্চৰ্যজনক কথা, বহুত দূৰৰ পৰা এই ঠাইত বনভোজ খাবলৈ আহে। মানে সকলোবোৰ একেলগে আহিব আৰু বহুত দূৰৰ পৰা আহে, পৰ্যটক আহিছে। আগত আপোনালোকে দেখিব, সেইবোৰ চাওক, কিমান ধুনীয়া ধুনীয়া ঠাই। আপোনালোকে আহিব পাৰে এপাক, চাওক কিমান ধুনীয়া ঠাই। চাওক, আৰু এই পাহাৰটো চাওক। আৰু আমি চেপৰ ফালে সোমাই যাব লাগিব। এইখিনি জেগা সকলোতকৈ ভাল, এইখিনি জেগা লাগে। আপুনি ওলাই আহি দেখিব মুকলি আকাশ, পাহাৰ পৰ্বত, কি যে ধুনীয়া। আৰু আমি ইয়াতেই বাইক পাৰ্কিং কৰিব লাগিব। পাৰ্কিং খৰচ বোলে ফ্ৰী হৈ আছে, কিয়নো আমি তাত 20 টকা টিকেট কাটি আহিছিলোঁৱেই। আৰু বাইক আমি সকলো থ'লোঁ নিজৰ নিজৰ ঠাইত। এয়া বাইক থ'লোঁ, আমি থৈ পেলাই আহিছোঁ। এতিয়া খোজকাঢ়ি গৈ আছোঁ। আমি এতিয়া বালিৰ আনন্দ ল'ম, ব্ৰহ্মপুত্ৰৰ বালিৰ আমি আনন্দ ল'ম। ব'লক, আপোনালোকেও ব'লক, একেলগে যাওঁ, চাওঁ কি হয়। ব'লক। আমি এয়া বালিত ভৰি দিছোঁ আৰু চাওক, এইফালে চাওক, আপোনাৰ সকলোবোৰ খেলা ধূলাত ব্যস্ত। বহুত দূৰৰ পৰা আহিছে ন
সৰু ল'ৰা ছোৱালীবিলাকে পূৰা বল খেলি আছে, দৌৰাৰ পৰা লাগি আছে, মানে বহুত এনজয়। আৰু আমাৰ এই হ'ল আমাৰ ড্ৰাইভৰ, মোৰ বাইক চলাই আহিছিল এই দিগন্ত, মিষ্টাৰ দিগন্ত। আৰু এয়া আমি আহিছোঁ, এয়া চাওক আপোনালোকে দৃশ্যটো চাওক। এইফালে ইয়ালৈ এবাৰ আহক, ইয়াত আহি এবাৰ ইয়াৰ সৌন্দৰ্যটো উপভোগ কৰক, ইয়াৰ সৌন্দৰ্য উপভোগ কৰক বলকচোন। আৰু আমি কেনেকুৱা কি পাওঁ চেষ্টা কৰোঁ। আৰু আমাৰ এই বৰ্তমান ফটো উঠা পৰ্ব হৈছে, এয়া চাওক পষ্টত বিজি, ফটো মৰাত বিজি, সকলো ফটো উঠাত আৰু ফটো মৰাত। এয়া চাওক বাগৰি বাগৰি ফটো মাৰিছে, কি ক'ব আৰু। আমি ইয়াতে খোৱা বোৱা কৰিছিলোঁ, বৰ্তমান হ'ল আৰু আমাৰ খোৱা বোৱা। বৰ্তমান এয়া এবাৰ খাই বৈ লৈ সকলো ফটো উঠাত ব্যস্ত। কোৱাচোন বাৰু তোমাৰ আহি কেনেকুৱা লাগিল? একদম বহুত মজা, ইয়াত মানে মাইণ্ড ফ্ৰেছ হৈ যায়, যাৰ একদম বেছি টেনশ্যন আছে তাই ইয়াত আহক। ঠিক আছে, তোমাৰ চেনেলৰ নাম কোৱা। ইয়াৰ এটা ইউটিউব চেনেল আছে দেই, আমাৰ বেছি নাই বাৰু, নতুনকৈ খুলিছোঁ, চাব, ছাবস্ক্ৰাইব কৰিব, ভাল লাগে। মোৰতো নতুনে ন, তথাপিও আৰু অ'কে। বৰ্তমান মিষ্টাৰ ফাৰুক আহমেদ, কোৱা তুমি কি ফাৰুক হাজৰিকা আহমেদ, তুমি অলপ কিবা এটা মন্তব্য দি দিয়া। মই কি ক'ম, আহি কেনেকুৱা লাগিলে ইয়াত? ভালে লাগিলে। ঠিকে আছে, ঠিকে আছে, এনজয় কৰা ভাই। চাওক আপোনালোকে কি মজা প্লেচ ইয়াৰ। हेलो ये देखो कितना बिल्डिंग प्लेस है, बहुत अच्छा लगा भाई कैसा लगा आपको? बहुत अच्छा लगा। এই আমি গৈ আছোঁ, এয়া চাওক খেলাসকলে খেলি আছে, খোৱাসকলে খাই আছে, আৰু কি আৰু আমেজিং প্লেচ। নিজৰ ইচ্ছামতে আপুনি যি কৰিব পাৰে তাকেই কৰক। চাওক কিমান মানুহ, অতিথি। এয়া চাওক আমি এতিয়া বৰ্তমান বাইকৰ ওচৰলৈ গৈ আছোঁ। আমি বৰ্তমান ঘৰমুৱা হ'বলৈ, বৰ্তমান আমাৰ বালিৰে ভৰি গৈছে, পেণ্ট চোলা লেতেৰা হৈ গৈছে। আমি গৈ আছোঁ বৰ্তমান, তথাপিও আমি এতিয়া পথ পেলাই বাইকৰ ওচৰত পামগৈ। এলাহ লাগি গৈছে আৰু বাইকত বালিত খোজকাঢ়ি আহি আহি। তথাপি আমাৰ বাইক আছে আগত। আমি থওঁতে বাইক নাছিলে, এতিয়া বাৰীকে ভুই গৈছে। বলকচোন বাইকখনৰ ওচৰলৈ যাওঁ, বাইকখনৰ হেলমেট আছে নে চাই আহোঁ। আৰু আমাৰ এখেত আহি আগতে ৰখিয়ে আছে, চাওক আপোনালোকে, আমাৰ এখেত আগত আহি ৰখি আছেহি। আৰু আমাৰ বাইকখন বোলে আমাৰ বাইকখন লৈ গ'ল ৰে। চাওক সিহঁতৰ বাইকখন ইয়াত আছে। বাৰু যাওঁ বাইকৰ ওচৰলৈ। অ'কে, আমাৰ বাইকখন চাফা কৰি আছে, চাওক চাওক বাৰী চাফা কৰা লাগি আছে বাইকখন। চাওক এইজনেই আমাৰ বিখ্যাত ড্ৰাইভৰ, চাওক ধূলি ক'ৰবাত বাইক চাফা কৰি আছে। এয়া অ'কে, এওঁলোকে এতিয়া বৰ্তমান বাইক উলিয়াই আছে, আমাৰ বাইকখন আগত আছেই। এওঁলোকে বাইকখন উলিয়াই আছে, এয়া মচি আছে, মানে ধূলি বালি বহুত ন ইয়াত, আৰু ৰাস্তাটো ইমান পকা নহয়। আৰু চ' এওঁলোকে বাইক চাইক মচি লৈ কাপোৰ কানি পিন্ধিছে আৰু বাইক মচি লৈছে। বলক আমি যাওঁ। চাওক আপোনালোকে ভিউ চাওক, ভিউটো মন কৰক, কেনেকুৱা মজা লাগিছে ৰে। চাওক আপোনালোকে ভিউজটো চাওক, যিমান দূৰলৈ আপোনালোকে চাব তিমানলৈ আপুনি গছ গছনি দেখা নাপায়। আৰু আমাৰ এইটো আৰ্টিষ্ট চেনেলটোৰ এটা পৰিয়াল হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেল আইকনটো দবাই দিয়ক, অল প্ৰেছ কৰক, আৰু লগতে লাইক এটা দি দিয়ক। ফাইনেলি আমি ঘৰমুৱা হ'বলৈ ওলালোঁ। এয়া বাইকত আৰু গৈ আছোঁ। বহুত জাম, ত' জামৰ কাৰণে মই ইমান ভিডিঅ' শ্বুট নকৰিলোঁ, তথাপিও যিখিনি কৰিছোঁ আৰু সেইখিনিয়ে যথেষ্ট। এয়া আমি গৈ আছোঁ ঘৰমুৱা বুলি, আৰু এয়া দেখিছে জাম বাইকৰ ইমান
বহুত দূৰৰ পৰা বহুত বিভিন্ন ধৰণৰ পৰ্যটক আহে চাই আৰু বিভিন্ন উপভোগ কৰে আৰু ইয়াতে বৈ গৈছিল আৰু চাওক এই পৰি গ'লবি চশমাটো বাইকত আহি থাকোঁতে কি ক'ব আৰু উপায়তো নাই যাব লাগিব ন যাব নোৱাৰিবি নহয় ৰাস্তাত কিয় গাড়ী বহুত গাড়ী জাম হৈছে কিয় যাব নোৱাৰে বহুত গাড়ী আছে কিমানমান গাড়ী আছে তথাপিও তেওঁ তথাপিও কিমানমান সময় লাগিব বেছি সময় লাগি যাব নেকি আমি আগুৱাই গৈ থাকোঁ যিমানলৈ পাৰোঁ আৰু সিমানলৈ যাওঁ আমি পিছত যাবই লাগিব ন আমি আগুৱাই গৈ থাকোঁ পিছত পালে হেৰি কৰিম বাৰু অ'কে আহা তোমালোকে আহি যোৱা অ'কে আমাক এজন দলংখন দেখিছে সেই দলংখনৰ কাম চলি আছে বৰ্তমান সেই দলংখনৰ কাৰণে আমি 1 কিলোমিটাৰ প্ৰায় 1 কিলোমিটাৰ হ'ব 1 কিলোমিটাৰ ঠাই আমি এপাক ঘূৰিব লাগে আৰু আমাৰ ৰখিবলৈ মানুহজনে ৰখিব দিছিল তাতে আমাৰ ৰখিবলৈ বৰ্তমান হাতত সময় নাছিল ত' আমি গৈ আছোঁ বাৰু কিমান ক'ত যাম আছে চাওঁ এয়া যাম চাওক আপোনালোকে হ'ব বাৰু আমি যামতো টক্কৰ দিম আৰু আমাৰ ইয়াত দিগন্ত ড্ৰাইভাৰ আছে মোৰ লগত আছে দিগন্ত যেনে বাইক কেইখন ওলাই আহিছে আৰু 2খন বাইক ওলাই আহিছে আৰু দেখিছোঁ আপোনালোক আমি বলক আমি আগুৱাই যাম কিমানলৈ পাৰোঁ আমি চেপৰটো পালে আমি চেপৰ ফালে যামগৈ বাৰু চাওক আপোনালোকে যাম চাওক আগত মই জুম কৰি আপোনালোকক দেখাই দিছোঁ চাওক আমাৰ ধূলিত পূৰা ব্লাৰ দেখি গৈছে বাৰু চাওক আজি ছানডে আছিল ন চ' ছানডে কাৰণে বহুত যাম মানে সকলোবোৰ স্কুল কলেজ বন্ধ আৰু চবেই আহিছে আৰু তেওঁলোক দাদা দুজনে কৈ আছে দাদা আগত কিমান যাম আছে কিমান সময় লাগিব আৰু বাৰু ঠিক আছে বাৰু আমি এনেকৈ গাড়ী পিছে গৈ থাকিব লাগিব গুৱাহাটীত যাম কি গুৱাহাটীত গৈ 2 যাম আছে আৰু মানে কিয়নো ৰাস্তাটো ঠিক আছে ন বহুত মানে সৰু আছে ৰাস্তাটো চ' দলংখন বনাই আছে দলংখন ভাল হ'লেতো আৰু আপোনালোকে আৰামত আহিব পাৰিব যাম নহয় তেতিয়া আৰু আমাৰ দলংখন ঠিক হোৱা নাই চ' আপোনালোকে চাই থাকক চাওক আমি আমাৰ গোটেই টিমটো ৰখি আছোঁ এই জামত ট্ৰেফিক জামত চাওক আপোনালোকে হাই কৰি দিয়া এয়া চাওক আমাৰ গোটেই টিমটো চাওক পিছফালে ৰখি আছোঁ আমি চাওক এওঁলোকে আমি টিমটো ৰখি আছোঁ ফাইনেলি আমাৰ জামটো ওলাই গ'ল আমি এতিয়া যাওঁ অলপ আগুৱাই বহুত সময় ৰখিছোঁ আমি যাওঁ অলপ আগুৱাই চাওঁ আমি কি হয় অ'কে আমাৰ বৰ্তমান খোৱা বোৱাটো বৰ্তমান শেষ হ'ল এতিয়া আমি সকলো ঘৰমুৱা এয়া শিখৰ লাভাৰ এয়া আমি বৰ্তমান এতিয়া যাবলৈ ৰেডি হ'লোঁ বিল চিল দি কমপ্লিট আমাৰ টোটেল বিল কিমান হ'ল 240 বিল হৈছে আমি আমাৰ বহুত কম খাওঁ বহুত আমি মানে বাজেটত কম আমাৰ অঁ 2,40,000 only 2,40,000 only চাৰ্ট হাউচৰ বিল আপোনালোকে চাৰ্ট হাউচ চাব পাৰে এইখন আমাৰ বিখ্যাত চাৰ্ট হাউচ চাওক মা লক্ষী চাৰ্ট হাউচ অ'কে আমাৰ এইখনে চাৰ্ট হাউচখন আমাৰ ইয়াতে 2,40,000
ফিল হৈছিল আমাৰ ইয়াতে ব'লক এতিয়া বাইকখন ষ্টাৰ্ট কৰোঁ আমি আকৌ যাওঁ নিৰ্দিষ্ট আমাৰ ঘৰলৈ ব'লক